हेलो फ्रेंड्स की खबर आशा करो सकलो भाले आछे। আজি আমি তিনিজন যাবলৈ ওলাই আহিছো আকাশীগঙ্গা, তন্ময়, ত্ৰিদীপ আৰু মই। এফালে বাইক ৰেডি, আকাশীগঙ্গা যাবলৈ ওলাই আহিছো। তো বলক ভিডিওটো স্টাৰ্ট কৰো। আৰু আমি এনেকৈ গৈ আছো, আমি এতিয়া হোজাই হৈ পেলাই আকাশীগঙ্গা যাব লাগিব। তো বলক। আৰু এনেকৈ আহি গৰমটো বহুত বেছি, সেইবাবে আমি ইয়াত এনেকৈ ঠাণ্ডা খাই ললো। এইখন জেগাত ৰখি পালোহি আৰু বেছি দূৰ নাই। এতিয়া আকৌ যাম, ধুনীয়াকৈ খাই বৈ ৰেডি হৈছোঁ। তো বলক এতিয়া আকৌ জাৰ্ণি ষ্টাৰ্ট কৰোঁ। আৰু এতিয়া বৰ্তমান আমি আকাশীগঙ্গাত উপস্থিত হৈ গ'লোহি। আৰু এইফালে আকাশীগঙ্গাৰ এইটো গেট। বলক ভিতৰলৈ সোমাই যাওঁ এতিয়া ইয়াৰ পৰা। তো এইফালে আমি প্ৰথম গৈ আছোঁ, এটা জুৰি আছে, সেইটো চাইডে গৈ আছোঁ কেনেকুৱা কি হৈ আছে চাবৰ কাৰণে। তো বলক। আৰু এইফালে পাই গ'লোহি জুৰিটো। এইফালে চাওক, এইফালে জলপ্ৰপাত আছে, মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আগত। এইফালে এইটো দেখিছে, এইটো জলপ্ৰপাত হয়। আৰু জলপ্ৰপাতটোৰ ওচৰলৈ যোৱা বন্ধ আছে, সেইবাবে আমি জলপ্ৰপাতটোৰ ওচৰলৈ যাব নোৱাৰিলোঁ। কাৰণ ইয়াৰ যিখিনি মানুহ হয় সেইখিনি ইয়াত সম্ভৱ যাব নিদিয়ে জলপ্ৰপাতৰ ওচৰলৈ, সেইবাবে আমি নগ'লোঁ। আৰু এইফালে দেখিছে মন্দিৰ আছে এইফালে। আৰু